हेलो एवरीवन সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি ব্লগলে আৰু সগে আপোনালোকে ভাবিছে যে মই একদম ৰেডি হৈ পেলাই আজি ব্লগটো ষ্টাৰ্ট কৰিছো হয় এঠাইলে যাব ওলাইছো এঠাইলে মানে নামঘৰলে যাব ওলাইছো যেহেতু ভাদ মাহ চলি আছে সকলোৱে জানে নামঘৰত এখনি হৰাই নিদিলে মনটো ভাল নালাগে আৰু মোৰ এবাৰ দেৰিয়ে হৈ গল এনে আমি ভাগেশ্বৰী থানতে দিয়া যায় প্ৰত্যেকবাৰ এবাৰ ভাবিলো নামঘৰত দিও আমাৰ ঘৰৰ কাষতে এটা নামঘৰ আছে মানে ফৰেষ্ট গেটৰ এখিনতে হেঙৰাবাৰী সো তালে যাব ওলাইছো যোৱাকালি গুটেইখিনি ঠিক ঠাক কৰি বজাৰখিনি দি থৈ আহিছো ভকত গৰাকীয়ে গুটেইখিনি ৰেডি কৰিব বুলি কৈছে এটা 4টাত মাতিছে আমি যাব ওলাইছো আৰু ব্লগটো ষ্টাৰ্ট কৰিছো কাৰণ আপোনালোকৰ লগত শেয়াৰ নকৰিলে মোৰ ভাল নালাগে কাৰণ আপোনালোক এটা মোৰ সৰু ফ্যামিলি নিচিনা হৈ গৈছে সো যেতিয়া কিবা এটা ভাল হয় বা কিবা বেয়া খবৰ থাকিলে ভাল খবৰ হোক বা ভাল মুহূৰ্ত বেয়া মুহূৰ্ত গুটেইখিনি আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰো আৰু আশা কৰিছো আপোনালোকে ব্লগটো চাই ভাল পাব যিমানখিনি পাৰো দেখুৱাই থাকিম নামঘৰত ইমানখিনি ভিডিও কৰি থাকিবও ভাল নালাগে সো যিমানখিনি পাৰো আপোনালোকৰ লগত শেয়াৰ কৰিম আশা কৰিছো ব্লগটো শেষলৈকে চাই থাকিব মোৰ ৰুমত মানে মানস আৰু মাইৰা শুই আছে সেইকাৰণে মই ব্লগটো ষ্টাৰ্ট কৰিলো বৰ ৰুমত আহি পেলাই নহলে আৰু খাৰ পাই যাব হিয়তে এটা বলক আপোনালোকক মোৰ ড্ৰেছটো দেখুৱাই লওঁ জলদি কাৰণ মোৰ মাৰ চাদৰ মেখেলা পিনিছো বেক সাইডটো আগতে দেখুৱালো এজোৰ মোৰ মাৰ চাদৰ মেখেলা হয় একদম সিম্পল জলদিকে পিনি লৈছো এতিয়া ওলাই যাওঁ আপোনালোকক দেখুৱাই থাকিম গোটেইখিনি চাই থাকিব নামঘৰৰ দুয়োজন ভকতক দিবলৈ দুখন ডাঙৰ গা ধোৱা গামোচা আৰু অৰিহণাখিনি ৰেডি কৰি ললো আৰু ইফালে মোৰ মানস আৰু মাইৰাৰ কাৰণে ডিঙিত ল'ব লাগিব যে গামোচা সেইখিনিও মই ৰেডি কৰি একেলগে লৈ যাম যদিও সিহঁতে দেৰিকে যাব এয়া আমি নামঘৰ আহি পালো আৰু এই হেঙাবাৰী যিখন পাৰ্ক হয় অমৃত উদ্যান এইখন একদম নামঘৰৰ অপজিটতে আছে ইয়াতে আহা আয়তীসকল আমাৰ প্ৰায় ঘৰৰ ওচৰৰে হয় বেছিভাগেই চিনি পাওঁ তাত আন্টি এগৰাকী লগ পালোঁ চিনাকি হয় সো তেওঁ বহুতখিনি হেল্প কৰিলে দত্ত আন্টি কেনেকৈ কি কৰিব লাগে কি নাই মানে বহুত দিন যোৱা নাইতো নামঘৰত কিবা ভুলো হ'ব পাৰে সেইবাবে তেওঁ বহুতখিনি সহায় কৰিলে কেনেকৈ কি কৰিম গোটেইখিনি চাহ পানী দিয়া আগদিনাখন গোটেই বজাৰখিনিতো দি থৈ গৈছিলোঁ ভকতৰ হাতত তথাপি আৰু কিছুমান মানে কথা সুধিবলগীয়া থাকে যে সো আহিয়া আন্টিয়ে বহুতখিনি হেল্প কৰিলে নামো শেষ হৈছে আৰু তেনেকুৱাতে মানস মা আৰু মাইৰাও আহিলে আৰু মাইৰা একেবাৰে সকলোৰে কোলাত উঠিছে সকলোৱে মৰম কৰিছে তাইক নাম প্ৰসংগ বিৰাট ধুনীয়াকৈ হৈ গ'ল আৰু এতিয়া প্ৰসাদ বিতৰণো হৈ গ'ল এতিয়া সকলোকে চাহৰ অকণমান যোগাৰ কৰিছোঁ সেইখিনি দি লওঁ তাৰপাছতে আমি ইয়াৰ পৰা ওলামগৈ আৰু বহুত ভালকৈ হৈ গ'ল মনটো সেইবাবে বিৰাটেই ভাল লাগিছে মনৰ আশাটো পূৰ্ণ হ'ল আৰু ফাইনেলি এতিয়া শেষত চাহৰ যোগাৰ কৰিছোঁ এয়া দত্ত আন্টিয়ে মোক বহুতখিনি সহায় কৰিছে চাহখিনি দিওঁতেও মোৰ লগতে প্লেট সজালে তাৰপিছত বাইদেউ এগৰাকী আছে বাইদেউগৰাকীয়ে চাহ বনাই দিলে ধুনীয়াকৈ আৰু সকলোৱে বহিলে একেলগে চাহ খাবলৈ আৰু বিলোৱা কামখিনি মানসে কৰিলে আন্টিৰ লগত
ইয়ালৈ বিয়া হৈ অহা প্ৰায় 8 বছৰ হ'বৰ হ'ল, কিন্তু মানে ওচৰৰ পাজৰৰ আণ্টিসকলক চিনিয়ে পোৱা নাছিলোঁ। আজি ভালেখিনি আণ্টিৰ লগত চিনাকি হ'লোঁ কাৰণেও বহুত বেছি ভাল লাগিলে। আৰু যিহেতু এয়া নামঘৰতে ভাদ মাহত এইবাৰ শৰাইভাগ দিয়াৰ আশা আছিলে, সেইটোও পূৰ্ণ হ'ল। আৰু যিমানখিনি পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব চেষ্টা কৰিছোঁ। আশা কৰিছোঁ সকলোৱে ব্লগটো চাই ভাল পালে, আৰু যদি ভাল পালে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আকৌ আহি আছোঁ অতি সোনকালে, আৰু ব্লগটো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ জনালোঁ।